নমস্কাৰ স্বাগতম জনাইছো আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল অসমীয়া আড্ডা অসমীয়াত কিছু সুকীয়া কথাৰে এটা বেয়া খবৰ 10 অক্টোবৰৰ পৰা জিঅ'ৰ পৰা ফ্ৰী কল হ'ব বন্ধ যদি আপুনি জিঅ' উপভোক্তা তেতিয়ালে ভিডিঅটো হেকলৈ ভালদৰে চাব নমস্কাৰ বন্ধুসকল মোৰ নাম হৈছে শ্ৰী অংকুৰ শৰ্মা আৰু আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল অসমীয়া আড্ডা অসমীয়াত কিছু সুকীয়া কথাৰে যদি আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে চেনেলটো ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল বাটনটো প্ৰেছ কৰি ৰাখিব যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে লাভ কৰিব পাৰে লগতে যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেতিয়ালে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ বন্ধু-বান্ধৱী আৰু সহমন্ত্ৰীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে তেওঁলোকে ইয়াৰ পৰা উপকৃত হ'ব পাৰে বলক এটা ভিডিঅ'টো আৰম্ভ কৰোঁ এটা বেয়া খবৰ 10 অক্টোবৰ অৰ্থাৎ কাইলৈৰ পৰা জিঅ'ৰ ফ্ৰী কলসমূহ বন্ধ হ'ব আপোনালোকে আজিলৈকে আজি 3 বছৰে আমি জিঅ'ৰ পৰা যিকোনো মোবাইল বা জিঅ' মোবাইললে আমি ফ্ৰী ভয়েস কলত আমি কথা পাতিব পাৰিছিলো ফ্ৰী ভয়েস কল মানে অৰ্থাৎ আমি যেটো ৰিচাৰ্জ কৰিছিল তাৰ এগেইনষ্ট আমি কোনো ধৰণৰ অতিৰিক্ত পইচা নিদিয়াকৈ নেট ভয়েস কল হোৱাটছআপ কল ইত্যাদি কৰিব পাৰিছিলো ইনকামিং আউটগোইং সকলোবোৰ কিন্তু 10 অক্টোবৰৰ পৰা জিঅ'ৰ ফলৰ পৰা যি ৰিচাৰ্জ কৰো সেই ৰিচাৰ্জত আমি কথা পাতিব নোৱাৰিম অৰ্থাৎ তাৰ উপৰিও আমি অতিৰিক্ত পইচা জিঅ'ক পে কৰিব লাগিব কিহৰ কাৰণে কি কথা পে কৰিবলৈ আমি চাই লব লক জিঅ'ৰ ফলৰ পৰা এখন অফিচিয়েল আজি অৰ্ডাৰ পাছ হৈছে আপোনালোকৰ ওচৰত যদি মাই জিঅ' এপছটো আছে তেতিয়ালে আপোনালোকৰ নিশ্চয় আপোনালোকৰ মোবাইললৈ এটা মেছেজ আহিছে এই মেছেজটো ইম্পৰ্টেন্ট মেছেজ বুলি আপোনালোকৰ মেছেজটো আহিছে মেছেজটোনো কি বা কি ধৰণৰ আহিছে আমি চাই লব লক এইটো হৈছে এটা জিঅ'ৰ অফিচিয়েল নটিচ আপোনালোকে চাব পাৰে www.jio.com ৱেবছাইটটো খোলা আছে আৰু আপোনালোকৰ টাইমটো আপোনালোকে চাব পাৰে 7:34 অৰ্থাৎ আজি 7:30 মই এখন এটা স্ক্ৰিনশ্বট লৈছিলো মোবাইলৰ পৰা আপোনালোকে যদি মই জিঅ' ইউজ কৰো যেহেতু মোৰ মাই জিঅ' এপছতে এটো আহিছিলে আৰু আপোনালোকে ইয়াত লিখা হৈছে আপোনালোক হিন্দী আৰু ইংলিশ দুটাৰে নটিচ আহিছে আপোনালোকৰ হিন্দী বা ইংলিশ আপোনালোকে জিঅ'ত চাব বিচাৰে চাই দিব পাৰিব ইয়াত নটিচটোত কোৱা হৈছে ডিয়াৰ জিঅ' ফেমিলি ডিউ টু দা আন্ডাৰগোইং regulation policy change for mobile call related charges Jio is complying to the recovery IUC charges for non Jio mobile voice call অৰ্থাৎ আপোনালোকে Jio এতিয়াৰ পৰা IUC অৰ্থাৎ আপোনাৰ ইয়াৰ ফুল ফৰ্মটো হৈছে ইন্টাৰ কানেক্টেড ইউজাৰ চাৰ্জ হেতু আপোনালোকৰ সংগ্ৰহ কৰিব যিখিনি আপোনালোকে নন জিঅ' মোবাইল ভয়েস কল হ'ব অৰ্থাৎ আপোনালোকে যিকোনো জিঅ'ৰ বাহিৰে যিকোনো যদি উপভোক্তাৰ মোবাইললৈ আপুনি কল কৰে অৰ্থাৎ ভোডাফোন যদি এয়াৰটেল বা এনেকুৱা ধৰণৰ আইডিয়া এনেকুৱা ধৰণৰ নেটৱৰ্কলৈ আপুনি ফোন কৰে তেতিয়া আপোনালোকে এতিয়া IUC চাৰ্জ দিব লাগিব এই চাৰ্জ কিমান হ'ব আমি আৰু বা কি তাৰিখৰ পৰা উপলব্ধ হ'ব মই কৈছো আপোনালোকক 10 তাৰিখৰ পৰা দিব লাগিব বলক চাই লওঁ নেক্সট পেৰাগ্ৰাফত কি কথা লিখা আছে with effects from your next ৰিচাৰ্জ অৰ্থাৎ আপোনাৰ এই নেক্সট ৰিচাৰ্জৰ পৰা এটো মানে আপোনালোকৰ কাৰণে বাধ্য হ'ব যদি আপুনি ৰিচাৰ্জ কাইলৈ বা পৰখিলে শেষ হ'ব তেতিয়া আপুনি যেতিয়া নতুন ৰিচাৰ্জ কৰিব তেতিয়া আপোনালোকৰ এটো পে কৰিব লাগিব আৰু পোষ্ট 10 অক্টোবৰ পৰা আপোনালোকে পে কৰিব লাগিব 10 অক্টোবৰ পিছৰ পৰা আপোনালোকে যদি নতুন ৰিচাৰ্জ কৰে নতুন ৰিচাৰ্জত সেই বস্তুটো আপোনালোকে পে কৰিব লাগিব ইয়াত লিখা আছে অল কল টু নন জিঅ' মোবাইল নাম্বাৰ উইল বি চাৰ্জ এট 6 পইচা পাৰ মিনিট অৰ্থাৎ 6 পইচা প্ৰত্যেক মিনিটতে আপোনালোকে নন জিঅ' মোবাইল নাম্বাৰৰ কাৰণে আপোনালোকে পে কৰিব লাগিব ইনকামিং আউটগোইং কল সমূহত আৰু লগতে এটা কথা কোৱা হৈছে you will have to option to select substitute IOC top up voucher starting at ₹10 অৰ্থাৎ আপোনালোকে যিখন IOC অৰ্থাৎ আপোনাৰ যদি জিঅ'ৰ পৰা বেলেগ মোবাইললৈ আপুনি কথা পাতিব বিচাৰে জিঅ'টো ফ্ৰী হ'ব কিন্তু জিঅ'টোৰ পৰা যদি আপুনি বেলেগ মোবাইললৈ বেলেগ নেটৱৰ্কলৈ কথা পাতিব বিচাৰে তেতিয়া আপোনালোকে যিটো IOC চাৰ্জ দিব লাগিব সেই চাৰ্জ আপোনালোকে এই চাৰ্জৰ যিটো ভাউচাৰ হ'ব সেইখন 10 টকাৰ পৰা আৰম্ভ হ'ব বুলি ইয়াত কোৱা হৈছে আৰু নেক্সট কোৱা হৈছে যে yes that can be used to make charge non geo calls okay this recovery of IUC will continue only until the IOC charge is made zero by try অৰ্থাৎ টেলিফোন অথৰিটি অফ ইণ্ডিয়া যেতিয়ালৈকে এই IOC চাৰ্জটো উঠাই নলয় তেতিয়ালৈকে এই চাৰ্জটো গ্ৰাহী থাকিব বা হৈ থাকিব বুলি ইয়াত কোৱা হৈছে আৰু এই চাৰ্জটো তেওঁলোকে কোৱা হৈছে যে ইয়াৰ ফলত তেওঁলোকৰ আগৰ যিবিলাক মোবাইল ডাটা আছিল সেই মোবাইল ডাটাবিলাকৰ আপোনালোকৰ কোনো ধৰণৰ হেৰি নহয় আৰু ইয়াত অতিৰিক্তভাৱে আপোনালোকে যদি 10 টকা ৰিচাৰ্জ কৰে তেওঁলোকে আপোনালোকে 1 GB ডাটা তেওঁলোকে ইয়াত আপোনালোকক দিব আপোনালোকে যদি 10 টকা ৰিচাৰ্জ কৰে তাৰ লগত IOC চাৰ্জৰ কাৰণে টপ আপ কৰাৰ লগতে আপুনি 1 GB মোবাইল ডাটাও ফ্ৰী পাব কিন্তু তথাপিও এটা ডাঙৰ বেয়া নিউজ আৰু এই বস্তুটো জিঅ' কৰিব লৈছে এইটো কাৰণে আপোনালোকে এটা কৰিবলৈ কাৰণ হৈছে কাৰণ 2020
টেলিফোন অথৰিটি অফ ইণ্ডিয়াই 2020 চনৰ 1 জানুৱাৰীৰ পৰা IUC চাৰ্জটো উঠাই দিম বুলি কৈছিল কিন্তু আজি তেওঁলোকে নিজৰ নটিফিকেশ্যন এটা চেঞ্জ কৰি জিঅ'লে এটা নটিচ দিছে যে তেওঁলোকে এই চাৰ্জটো কণ্টিনিউ কৰিব লাগিব সেই হেতুকে আজি যোৱা 3 বছৰৰ পৰা আমি জিঅ' যিহেতু ব্যৱহাৰ কৰি আছোঁ জিঅ'ই আজিলৈকে 13,000 কোটি টকা বেলেগ নেটৱৰ্কক নিজৰ ফালৰ পৰা পে' কৰিছে এতিয়া বৰ্তমান জিঅ'ই সেই চাৰ্জটো পে' কৰিব নোৱাৰে সেই হেতুকে জিঅ'ৰ এখন মিটিঙত এই ডিছকাছ কৰি এইটো পদক্ষেপ লোৱা হৈছে যে এই যিটো অতিৰিক্ত চাৰ্জ দিবলগীয়া হৈছে IOC চাৰ্জটো সেই উপভোক্তাসকলে এতিয়া বৰ্তমান এতিয়াৰ পৰা তেওঁলোকে পে' কৰিব লাগিব আপোনালোকে যদি কাইলৈৰ পৰা ৰিচাৰ্জ কৰে তেতিয়াহ'লে আপোনালোকে IOC চাৰ্জৰ কাৰণে এক্সট্ৰা টপ আপ আপোনালোকে কিনিব লাগিব আৰু এই টপ আপ আৰম্ভ হ'ব 10 টকাৰ পৰা মিনিমাম 10 টকাৰ পৰা আৰম্ভ হ'ব বাকি বেলেঞ্চ কিমানলৈকে থাকিব এই সময় এতিয়ালৈকে জিঅ'ৰ ফালৰ পৰা কোনো উল্লেখ কৰা হোৱা নাই লাহে লাহে আপোনালোকৰ নিশ্চয় আপোনালোকলৈ মেছেজ সোমাব বা আপোনালোকৰ জিঅ' টপ আপ কাৰ্ডতো সোমাব পাৰে সেই হেতুকে আপোনালোকে যদি এই মেছেজটো পাইছে টেনশ্যন ল'বলগীয়া কথা কিয়নো কাইলৈৰ পৰা আমাৰ জিঅ' আমি যিটো ভইচ কল ফ্ৰী ভইচ কল কৰি আছোঁ ভইচ কল কাইলৈৰ পৰা আমি নাপাম ভিডিঅ'টো চাই কেনেকুৱা লাগিল নিশ্চয় কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো অনুগ্ৰহ কৰি লাইক কৰিব আৰু যদি ভিডিঅ'টো আপোনালোকৰ প্ৰয়োজনীয় সা সম্বন্ধীয় মানুহ বা ফ্ৰেণ্ড চাৰ্কলৰ কাৰণে প্ৰয়োজনীয় বুলি ভাবে বা তেওঁলোকে এই নিউজৰ পৰা অৱগত নহয় বুলি আপোনালোকে যদি অনুভৱ কৰে তেতিয়াহ'লে ভিডিঅ'টো তেওঁলোকলৈও শ্বেয়াৰ কৰক যাতে তেওঁলোকেও ইয়াৰ পৰা লাভান্বিত হ'ব পাৰে কিয়নো 10 অক্টোবৰৰ পৰা জিঅ'ৰ ফ্ৰী ৰিচাৰ্জ ফ্ৰী কল বন্ধ হ'ব সেই হেতুকে আজিও যদি কাৰোবাৰ ৰিচাৰ্জ শেষ হৈ আছে অনুগ্ৰহ কৰি মই এইটোৱে ছাজেষ্ট কৰোঁ তেওঁলোকে এতিয়া ৰিচাৰ্জ কৰি লওক কিয়নো কাইলৈৰ পৰা ৰাতি 12 বজাৰ পিছৰ পৰা তেওঁলোকে ৰিচাৰ্জ কৰিলে IOC চাৰ্জ দিব লাগিব ইয়াকে আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ জয় অসম